Bangtroksi Adivasi আমাৰ Lepen যিটো Garotum মই APHL প্ৰত্যেক si আগতে Asangalong কোৱা Kache নিচিনা Pogdun. যে আমাৰ যিটো Pinini Pai Kripli অধিকাৰ Chitia Chiklo Lakhain ko আমাৰ repli যিবিলাক Diopani সমস্যা আছে constituency Kaparlo অতীজৰ Bornilcha পৰা Anthony মানে আমি Bongrung পোৱা নাই Ahema Hong চৰকাৰে Chatailong আমাক Bangtroksi হাতিয়াৰ BJP দৰে মানে Congress Lepen ব্যৱহাৰ কৰি ESDC আছে Aradatum এতিয়া APHL আপোনালোকে si এটা Asangalong প্ৰধান che সমস্যা Pogdun lo. আপোনালোকক দেখুৱাই দিছো এইটো মাটি Labang so kache Pokpon এই Amailong মাটিৰ Diopani সমস্যা বহুত constituency মানুহৰ APHL si Amai Phu পতা Bindo নাই Inti Lepen Kongchon মই Bang ৱেষ্টতো Anthony গৈছো Bongrung ৱেষ্টতো Atempensi কোনোবা Dengpon বস্তিত 100 Pamilo. ঘৰৰ নাই কোনোবা Tangte বস্তিত Adivasi 50 Lepen ঘৰৰ নাই Garo আমাৰ Tumpen APHL si Asangalong Kache দেওপানীতো Pogdun Alamthe বহুতৰ Angton Pen মাটিত পতা নাই Arjupanik Tha. আৰু এই যি প্ৰচেছ নাই Bukajan Pen আৰু Berta সেইকাৰণে Pangdakpon Lawrence Lekthe আমি Loti Kimi আমাৰ News অধিকাৰ Karbianglo. বিচাৰিহে আমি APLC নমস্কাৰ কাৰ্দম জোহাৰ সৰ্বপ্ৰথমে মিডিয়া পাৰ্চনসকলক মই ধন্যবাদ জনাই আছোঁ আজি দেওপানী সমষ্টি কমিটিৰ আয়োজন মৰ্মে আমাৰ আদিবাসীসকলে জইনিং প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছে আৰু এয়া যোৱা 8 জুনত আমাৰ আদিবাসী সুৰক্ষা সমিতি APLCৰ লগত এটা চুক্তি সম্পন্ন হয় আৰু সেই চুক্তি সম্পন্ন হোৱাৰ কাৰণে এই চুক্তি সম্পন্ন হোৱাৰ বাবে আজি প্ৰত্যেক সমষ্টিতে আদিবাসীসকলে APLCত যোগদান কৰি আছে আৰু আমি আদিবাসীসকলে সেই চুক্তিত আমি কিছুমান ডিমাণ্ড ৰাখিছিলোঁ প্ৰথম ডিমাণ্ড ৰাখিছিলোঁ আদিবাসীসকলে সমগ্ৰ কাৰ্বি আংলঙতে যিসকল আদিবাসী লোকসকল আছে তেওঁলোকৰ পলিটিকেল ৰাইটটো পাব লাগে আৰু ছেকেণ্ড আমি ডিমাণ্ড ৰাখিছিলোঁ যে সমগ্ৰ কাৰ্বি আংলঙতে আমাৰ যিসকল আদিবাসীবিলাক আছে তেওঁলোকে ভূমিৰ সমস্যা আছে তেওঁলোকৰ ভূমিৰ স্বত্ব নাই মাটিৰ সমস্যাবিলাক আছে আৰু পটা বহুতৰো নাই আৰু পটা বনাবলৈ গ'লেও বহুত সমস্যাত পৰে আৰু আমি ইজি প্ৰচেছত যাতে আমাৰ আদিবাসীসকলে পটা পত্ৰ পায় আৰু আমাৰ ভূমিৰ অধিকাৰ যাতে পায় তাৰ কাৰণে আমি এই চুক্তি আমি কৰিলোঁ আৰু তৃতীয় আমাৰ চুক্তি আছিলে যে আমাৰ বহুতো শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে আৰু ইয়াতে জব নাপায় চৰকাৰী জব নাপায় বহুতে কেৰেলা নানা ধৰণৰ ঠাইত তেওঁলোকে ব্যক্তিগতভাৱে কৰ্ম কৰি আছে আৰু যিসকলে কোৱালিফাইড আছে আমাৰ যদি কাউন্সিলত গভৰ্ণমেণ্ট জব যদি ওলায় এনে গভৰ্ণমেণ্ট ভেকেঞ্চিবিলাক যদি ওলায় তেতিয়াহ'লে চৰকাৰে কাৰ্বি আংলং চৰকাৰে অৰ্থাৎ APLC দলে আমাক 6 শিডিউলৰ যিটো নিয়ম আছে সেই নিয়ম অনুসৰি মানে আসন সংৰক্ষণ মানে আসন ৰিজাৰ্ভেশ্যন আমাক দিব লাগে এইটো আমাৰ 3 নম্বৰ দাবী আছিলে আৰু 4 নম্বৰ আছিলে যে আমি যেটো STৰ কাৰণে আমি এটা ষ্ট্ৰাগল আছে এটা মুভমেন্ট চলাই আছো অসম চৰকাৰে যদি এইটো কিবা এটা ষ্টেপ লয় তেতিয়াহ'লে কাৰ্বি আংলঙৰ পৰা আমাৰ APLC দলে NOC দিব লাগে এই চাৰিটা আমি চুক্তি ৰাখিছিলোঁ আৰু APLC দলে এই সকলো চুক্তিবিলাক তেওঁলোকে গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ যেতিয়া চৰকাৰ হ'ব এই সকলো মানে ইমপ্লিমেণ্ট কৰা যাব বুলি আমাক আশা দিলে আৰু তেওঁলোকে এটা দলিলত চুক্তি কৰি দিলে আৰু সেই মৰ্মে আমাৰ আদিবাসীসকলে APLC দলত কাৰ্বি আংলঙত যিমান সমষ্টিবিলাক আছে প্ৰত্যেক সমষ্টিতে আমাৰ আদিবাসীসকলে বিভিন্ন ৰাজনৈতিক দল কোনোবা কংগ্ৰেছত আছিলে কোনোবা বিজেপিত আছিলে সেইবিলাকক ত্যাগ কৰি APLC দলবিলাকত জইনিং কৰি আছে আৰু আজি দেওপানী সমষ্টিটো এই জইনিং প্ৰগ্ৰামটো ৰখা হৈছিলে আৰু আমাৰ জাতীয় যিটো উৎসৱ আছে কৰ্ম ফেষ্টিভেলৰ কাৰণে আৰু বহুতো আহিব পৰা নাই আৰু নেক্সট টাইমত হয়তো তেওঁলোকে আকৌ জইনিঙত আহিব তো এইদৰে আমি এই ছ'চিয়েল মিডিয়াৰ যোগেদি বা এই মিডিয়া পৰাই আমি যিমান কাৰ্বি আংলঙত আদিবাসী ভাই ভনীবিলাক আছে সকলোকে আহ্বান কৰোঁ যে আমি বহুত দিন আমি ৰাজনৈতিক দলবিলাকৰ পৰা আমি ঠগ খাই আহিছোঁ কংগ্ৰেছে হওক বিজেপিয়ে হওক আমাক হাতিয়াৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে আজি আপোনালোকে জানে যে আমি জন্মৰ পৰাই আমি কংগ্ৰেছক ভোট দি আহি আছোঁ কিন্তু কংগ্ৰেছে কোনো দিনে আমাৰ জাতিটো শিক্ষিত হ'ব লাগে এই কথাটো কোনোদিনে তেওঁলোকে গুৰুত্ব সহকাৰে নল'লে যাৰ কাৰণে আদিবাসীবিলাকৰ মাজত আজি IAS অফিচাৰ নাই
মানে SCS নাই বা ভাল হাই স্কুলৰ প্ৰিন্সিপালো নাই বা থানাবিলাকত প্ৰশাসনিক বিষয়াবিলাক নাই এনেকুৱাবিলাক তো এইবিলাক কিহৰ কাৰণে হৈ আছে শিক্ষা ব্যৱস্থাটো গুৰুত্ব নিদিয়াৰ কাৰণে হৈ আছে ঠিক একেধৰণে বিজেপিও আমাক ST দিম বুলি তেওঁবিলাকে আমাক কথা দিলে কিন্তু অৱশেষত তেওঁবিলাকে 10টা বছৰ অতিক্ৰম কৰিলে কিন্তু ST দিম কওঁতে তেওঁবিলাকে আমাকো ঠগিলে আৰু প্ৰত্যেকবাৰে তেওঁবিলাকে ভোটটো আমাৰ পৰা লৈ যায় এইকাৰণে আমি ভাবি লৈছিলোঁ যে এই ৰাষ্ট্ৰীয় দলবিলাক আমাৰ কাৰণে বিশেষকৈ আদিবাসীবিলাকৰ কাৰণে তেওঁবিলাকে কোনোদিন আমাক মানে তেওঁবিলাকে আমাৰ আদিবাসীবিলাকক কোনোদিন তেওঁবিলাকে মানুহ হিচাপে ৰেকগনাইজ নকৰিলে তেওঁবিলাকৰ আৰ্থিক অৱস্থাটোৱে চাওক বা শিক্ষা অৱস্থাটোৱে চাওক কলা সংস্কৃতিৰ ক্ষেত্ৰতে চাওক কোনোদিনে গুৰুত্ব নিদিলে এই দিশবিলাকত যাৰ কাৰণে আদিম যুগত যেনেধৰণে আদিবাসীসকল বসবাস কৰি আছিলে সেই ধৰণে আজিও বসবাস কৰি আছে সেইকাৰণে আমি এই সময়ত অনুৰোধ জনাইছোঁ এই মিডিয়াৰ যোগেদি যে আদিবাসীসকলে কংগ্ৰেছৰ পৰা কি পালে কি নাপালে আপোনালোকৰ অভিজ্ঞতা আছে বিজেপিও আপোনাক কি দিলে কি নিদিলে আপোনালোকৰ নিজৰ অভিজ্ঞতাবিলাক আছে সেইকাৰণে আপোনালোকে যে ঠগ খাই আছে আমি যে ঠগ খাই আছোঁ এইটো আমি প্ৰত্যেকজনে স্বীকাৰ আমি এতিয়া কৰিবলৈ সময় হ'ল আৰু এইকাৰণে আমি APLC দলক জাতি মাটি ৰক্ষা কৰিবৰ কাৰণে তেওঁবিলাকে ষ্ট্ৰাগল কৰি আছে আৰু আমাৰ যিবিলাক দাবী আছিলে আমাৰ যিবিলাক সমস্যা আছিলে তেওঁবিলাক সমাধান কৰিম বুলি যিটো চুক্তি কৰিছে আৰু আমি বিশ্বাস কৰোঁ তেওঁবিলাকে সেই চুক্তিটো তেওঁবিলাকে হয়তো ছাকচেছ কৰিব আৰু এইকাৰণে মই আহ্বান জনাইছোঁ যে যিমানেই আছে আদিবাসীসকল সকলোৱে APLC দলত যোগদান কৰক আদিবাসীসকলক মই আহ্বান জনাইছোঁ ধন্যবাদ Prangsi serate abitung no panakiro pilo ini dito tum 24 nong de pani constituency lo EPHRC joining program upadolo nang tum kachu phateng pe nang chetong don pot nang tum panakiro pilo kasi ini nang ke join don ke congress lo pen SCC atau ke akhir tum long pu garu tumdo lapen adibasi apa te tumdo kasi alang tum pen celang rapet non ke bangji MLA election along ni tum ke sepahai ponji lapen ke kam ke klen ke dam ile tum phan penang an ile tum BJP sarkar tum ke chenek dolo lapen ile tum phan ke lang pangkhri ile tum non karbiang long phan kasi laso phan non ke bangji MLA election long itu ke claim ke dam ke BCMG upon pen itu ini ilitum karbidet la pen ilitum khaidat isi akhai pen ilitum haini ase ini tum ini tingrum lo alang litum adibati akhai pen anang bardo lo lakin ke bangji ani ilitum alang tum pen tingrum pet pen ilitum non ke bangji bokadan LA pen ke pahai dini khani ilitum kisik cedang pon bom lo ini ilitum long angke join do de kote tum bang proxy Kongres pen bang lo pen BJP pen ESPC pen si dam tang ke alang litum MP hut penangan Kongres la pen BJP lo hi selang dun lo tapi ni alang litum BJP phana ning ke dok det dan Kongres phana ning ke thi ka bi BJP phana ning ke thi ka bi pen si litum APHRC along ke join dun lo tapi nang pa ok dun litum ning arong lo pen alang litum phan churu lo tapi ke bang ji ani alang litum pen litum tang kring pen kam ke claim ke dam long ji phan ning ke thi pon lo ini kali